Welcome back to Anxiety Entertainment. তো আমি চাবলৈ গৈ আছোঁ আজি টোটেল টিম 23 বহুত মেম্বাৰ সোমাব নোৱাৰিলে হয়তো কাৰণ আজি আমি সময়ত ষ্টাৰ্ট দিছোঁ আৰু কালিৰ পৰা যদি সময়ত 8:15 নাহে তেনেহ'লে আপোনালোক থাকি যাব লাগিব কাৰণ আমি এতিয়া টাইমৰ প্ৰতি গুৰুত্ব ৰাখিছোঁ কাৰণ সকলোবোৰ অলৰেডি খুলিবলৈ আৰম্ভ কৰিছে চ' টাইমৰ ওপৰত ডিপেণ্ড কৰি আমি টাইমত ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ মিলিটাৰী বেছত এটা টিম গৈ আছে জাম্প কৰিলে টিম নম্বৰ 2 মিলিটাৰী বেছত জাম্প কৰিছে আজি টিম হাইপিং নাই আজৰাইল আজি আমাৰ মাজত নাই কাৰণ তেওঁ কাৰণবশত আহিব নোৱাৰিলে টিম NEXT নাই আজি আমাৰ মাজত তেওঁলোকেও কাৰণবশত আহিব নোৱাৰিলে এই দুটা টিমে আজি তেওঁলোকৰ ব্যস্ততাৰ মাজৰ পৰা ওলাব নোৱাৰিলে বাবে আজি আমাৰ মাজত নাই অহা তেওঁলোকক কালি হয়তো আকৌ আপোনালোকে দেখা পাব আজি আমি আমাৰ দি মবছ যোনটো কমিটি টিম আছে তেওঁলোকৰ ওপৰত বিশেষকৈ গুৰুত্ব ৰাখিম তেওঁলোকক আমি বেছিকৈ চাবলৈ ট্ৰাই কৰিম সকলোবোৰ টিম নামিছে প্লেনৰ পৰা মিলিটাৰী বেছত টিম দি মবছ গৈ আছে দ্য অৰ্গেনাইজাৰ টিম আমি চিনি পাওঁ যাক নীল নিঞ্জা নামে তেওঁ লেভেল 1ৰ বেকপেক এটা লৈ এতিয়াও দৌৰি আছে হয়তো তেওঁ ফেভৰেট পিষ্টল PP পাইছে তেওঁ 53টা বুলেটৰ সৈতে আমি হাই এলাৰ্ট এৰিয়াবিলাক চাম যেনেকৈ ৰজ হক জৰ্জ পুল পচিংকি টিম নম্বৰ 14 আমি এফালৰ পৰা চাই যাওঁ টিম নম্বৰ 1ক চাই লওঁ য'ত আছে অসম নিঞ্জা ৰাহুল এঞ্জেল ৰাহুল লিটল SKS টিম নম্বৰ 2 আমি অলৰেডি দেখিছোঁ টিম নম্বৰ 3 চাই লওঁ এবাৰ 4AM স্কোৱাড তেওঁলোক লেণ্ড কৰিবলৈ গৈ আছে হয়তো তেওঁলোক চেভাৰ্ণি আহিলে ছেভ খেলিবলৈ তেওঁলোক চেভাৰ্ণি টিম নম্বৰ 4 বন্দুক লৈ আছে শ্বুটিং ৰেঞ্জত টিম নম্বৰ 4 টিম নম্বৰ 5 আছে চিটি জৰ্জ পুল চিটি টিম নম্বৰ 6 ইয়াত ফাইট হ'বলৈ গৈ আছে 15 7 আৰু 6 আমি অসম বাউঞ্চি কালিও খেল চাইছিলোঁ তেওঁ সুদক্ষ খেলুৱৈ এজন কালিও ভাল খেলিছিলে হয়তো জৰ্জ পুলত হয়তো লাগিব গৈ আছে টিম নম্বৰ 15 ওচৰ পাইছেহি টিম নম্বৰ 6 এজন RIP এজন গৈছে অলৰেডি কালি খেলি থকা লেউপ আজি হয়তো প্ৰথমতে এলিমিনেট হৈছে টিম নম্বৰ 15ক চাওঁ আমি 15 লগতে আছে টিম নম্বৰ 15 ফৰ SPTNZ স্পাৰ্টানছ আছে টিম নম্বৰ 15 আৰু 6 লাগিব গৈ আছে টিম নম্বৰ 15 আৰু 6 আমি চাওঁ এখন প্ৰথমখন ফাইট হ'ব গৈ আছে হয়তো আমাৰ মাজত টিম নম্বৰ 15 আৰু 6 তেওঁলোকৰ পজিশ্যনসমূহ আমি চাইছোঁ তেওঁলোকৰ পজিশ্যনসমূহ চাই গৈছোঁ আমি সৰি টিম নম্বৰ 6 টিম নম্বৰ 25 লাগিছে টিম নম্বৰ 25 টাইটান ফনিক্স হয়তো এজনক মাৰিছে টিম নম্বৰ 1ক মাৰিছে তেওঁলোকে টিম নম্বৰ 1ক মাৰিছে আকৌ আমি ঘূৰি যাওঁ টিম নম্বৰ 6ৰ ওচৰলৈ টিম নম্বৰ 6 আকৌ ঘূৰি আহিছোঁ আমি টিম নম্বৰ 6ৰ ওচৰত 6-15 আৰু 7 একেলগে আছে 6-15 আৰু 7 টিম নম্বৰ 6-15 আৰু 7 একেলগে আছে দাদাসকল ভালকৈ মাৰিব আপোনালোকে আমি চাই যাতে সুখ পাওঁ তেনেদৰে মাৰিব টিম নম্বৰ 6 মাৰিছে টিম নম্বৰ 7 মাৰিছে 6ক খুৱাই দিলে 7ৰ খুৱাই দিছে কিলাৰ টিম নম্বৰ 7-6 এজন নক আউট কৰি থৈছে টিম নম্বৰ 15 তেওঁলোকে এজনকৈ খাইছে
তেওঁলোকে গম পাইছে হয়তো দুজন তাত লুকাই আছে পানীত জঁপিয়াই দিলে তেওঁলোক নিজৰ জীৱন ৰক্ষাৰ বাবে টিম নম্বৰ 6 নিজৰ জীৱন বচাবলৈ পানীত জঁপিয়াই পলোৱা দেখা গৈছে ইয়াত হাই পাবজি কি হ'ব মই এবাৰ ড্ৰোনখন উঠাই চাওঁ ওচৰত কোন আছে 6:15 আৰু তেওঁলোক বৰ্তমান পলাবলৈ সক্ষম স্পাৰ্টানছ ঠাগোপে খেদি গৈ আছে আমি চাওঁ অভাৰ পাৱাৰক চাওঁ আমি এবাৰ কালি মোক শিকাইছে এজনে অপি মানে অভাৰ পাৱাৰ বুলি তাকে চাই লওঁ আমি টিম ইন্ট্ৰডিউচ কৰি গৈ আছিলোঁ আমি চাই লওঁ টিম নম্বৰ 7 ক'ত আছে টিম নম্বৰ 7 যুদ্ধৰ পৰা বিৰত আছে টিম নম্বৰ 8 অসম হেক্সা অসম স্পাই অসম স্পাই টিম নম্বৰ 9 স্কুলত আছে স্কুলৰ বিল্ডিং আৰু স্কুলৰ মাজত লাগিবলৈ তেওঁলোক চেষ্টা কৰি আছে এতিয়াও টিম নম্বৰ 8 আৰু 9 তেওঁলোকৰ টাইম লাগিব যেহেতু দূৰত আছে মুখামুখি সংঘৰ্ষ হওঁতে টাইম আছে টিম 10 তেওঁলোকেতো ফ্লেয়াৰ মাৰিছে নভো টিম 11 টিম 11 টিম 23 লাগিছে টিম নম্বৰ 3 23 শেষ কৰি পেলালে গৈ লাভ নাই টিম 11 সকলোকে দেখুৱাৰ চেষ্টা অসম ব্লেকি দৌৰি আছে টিম নম্বৰ 6:15 লাগিব গৈ আছে 14 টিম নম্বৰ 14 ৰজ হক টিম নম্বৰ 4 ইফালৰ পৰা আহি আছে তেওঁলোকে গম নাপায় টিম নম্বৰ 14 টিম নম্বৰ 15 আকৌ চাওঁ এবাৰ তেওঁলোকে লাগিব গৈ আছিলে তন্দুৰী নাইটছ তেওঁ মোৰ ফেভৰেট হয় তন্দুৰী নাইটছ তেওঁক শুনিলে গানটো মনত পৰে টাক টানানা তন্দুৰী নাইটছ এসময় প্ৰচলিত গান আছিলে টাক টানানা তন্দুৰী নাইটছ তো তেওঁৰ নামটোৱে ভাল লাগে মোৰ শুনি NSS হোৱাইট তেওঁ NSS হয় তেওঁ কাৰ ভাইক আপোনালোক গম পাইছে NSS হোৱাইট যিহেতু তেওঁ কোনো ব্লেক নহয় তেওঁ হোৱাইট হয় টিম নেক্সটৰ এজন আছে আৰু টিম নিউৰ হয়তো 3জন আছে টিম নেক্সটৰ এজন টিম নিউৰ সৈতে মিলি আজি খেলিছে হয়তো টিম ভাইপাৰ আজি নতুনকৈ আমাক জইন কৰিছে টিম ভাইপাৰ আকাশ মুন হিৰক বিভান আশা কৰোঁ তেওঁলোকে ভালদৰে খেলিব হয় ফ্লেয়াৰত আহিছে তেওঁলোক টিম নম্বৰ 22 অকলে বীৰাপ্পন লুকাই আছে দলঙৰ তলত তেওঁকতো কোনেও বিচাৰি নাপায় আজি টিম নম্বৰ 25 সকলো ইন্ট্ৰডিউচ কৰিছোঁ সকলোকে ইন্ট্ৰডাকশ্যনৰ প্ৰয়োজন আছিলে মই দি দিলোঁ এবাৰ এতিয়া আমি ফাইট বিচাৰোঁ আহক টিম নম্বৰ 10 টিম নম্বৰ 14ৰ ওচৰত আছে টিম নম্বৰ 14ৰ ওচৰত যাওঁ টিম নম্বৰ 14 লাগিব গৈ আছে টিম নম্বৰ 14 হয়তো ইমান ছেফ হৈ গৈছে আজি খেলখন বহুত দূৰত আছে তেওঁলোক কোনেও কাকো বিচাৰিয়ে পোৱা নাই এতিয়াও টিম 11 আৰু 19 লাগিব গৈ আছে টিম 11 আৰু 19 লাগিব গৈ আছে আমি ইয়াতো মনত ৰাখোঁ টিম 11 আৰু 19 ৰাখিব গৈ আছে যিহেতু আমি চাই লওঁ কিমান দূৰত আছে তেওঁলোক টিম 11 হয়তো এয়া মিল্টা 19 মিল্টাৰ ৱেৰ হাউচ পাইছেহি তেওঁলোকে 19 পুজ দিব বেছি সময় নাই আৰু পুজ দিবলৈ তেওঁলোকে পুজ দিবই টিম 11 আৰু 19 লাগিব গৈ আছে এখন গাড়ী আহিছে ইফালৰ পৰা আমি দেখা পাইছোঁ তো একবাৰ চাই লওঁ টিম 18 টিম 2 টিম 10 11 19 14 3 টিম নম্বৰ 3 কেবাৰ চাওঁ আমি লাগিব গৈ আছে ফুৰেম ইয়াৰ এজন ব্যক্তি যাক কোৱা হয় চাউকিন তেওঁ মজা খেলে আজিও 2টা খেল অলৰেডি কৰিলে তেওঁ খেল চাই সঁচাকৈ ভাল লাগে চাউকিন খেল চাই মই বহুত সুখী হৈছোঁ আপোনাৰ তো টিম নম্বৰ 2 আকৌ এবাৰ চাওঁ টিম নম্বৰ 2
টিম নম্বৰ 2 আমাৰ যেটো অৰ্গানাইজাৰ টিম তেওঁলোকে বেছত খুব লুটিছে হয়তো লুটি আনি পেলাই এনিমি হাতত দি দিব কোনোবা লাকি হ'ব যোনকিজনে তেওঁলোকক মাৰিব কাৰণ তেওঁলোকৰ হাতত বহুত লুট এক নম্বৰ তিনজন আছে তেওঁলোকে হয়তো ব্ৰিজ ব্লক কৰি ৰাখিছে টিম নম্বৰ 1 এ ব্ৰিজ ব্লক কৰি ৰাখিছে হয়তো হয় তেওঁলোকে ব্ৰিজৰ ওচৰত দৌৰি থকা দেখা গৈছে সেফ জোনলৈ সকল দৌৰি আহি আছে এতিয়া ফাইট হ'বলৈ গৈ আছে কাৰণ সব সেফ জোনলৈ আহিবলৈ বিচাৰিছে ফাৰ্ষ্ট পাৰ্ট আনজক চাওঁ আমি এবাৰ তেওঁলোকে এতিয়াও লুটত ব্যস্ত যিহেতু জোনৰ ভিতৰত আছে তথাপি লুটি আছে মৰি যাব কিন্তু জোনত মৰি যাব কিন্তু লুট লাগিবই তেওঁলোকক আমি চাওঁ তেওঁলোকৰ 14 গাড়ী লৈ গৈ আছে যিহেতু তেওঁলোকৰ ওচৰত 9 আছিলে গম নাপালে তেওঁলোকে গম নাপালে তেওঁলোকৰ ওচৰত 16 আছিলে বুলি তো আমি চাবলৈ চেষ্টা কৰিম এতিয়া আৰু টিম নম্বৰ 10 এ লাগিব গৈ আছে টিম নম্বৰ 1 ৰ লগত যেহেতু লাষ্ট জন মিলিটাৰী বেছত পৰিব হয়তো আজি মবছৰ ফালেই আছে গোটেই খেলখন আমি দেখা পাই ভাল লাগিছে ফ'ৰ ভাৰ্চেছ 1 হৈ আছিলে যেন লাগিলে খেলখন তিনিজনক তেওঁ হোৱাই দিছিলে তিনিজনক নক কৰি দিছিলে তেওঁ কিন্তু ফাইনেলি 25ক মাৰিলে টিম 16 তিনিজনক তেওঁ পেলাই দিছিলে টিম 25 টিম টাইটেনে পেলাই দিছিলে টিম 16ক কিন্তু টিম 16 যেনে তেনে বাচিবলৈ সক্ষম হ'ল বাচিবলৈ সক্ষম হোৱাৰ পাছতে তেওঁলোক দেখিছোঁ আমি হয়তো ব্ৰিজৰ ওচৰত টিম 10 কৰি আছে আপোনাৰ কেম্পিং সকলোখিনি আহি আছে জোনৰ ভিতৰলৈ টিম 16 টিম 19ক এবাৰ চাওঁ টিম 19ক এবাৰ চাই লৈছোঁ আমি ছাৰ্ক এতিয়াও দৌৰি ফুৰিছে কণ্টিনিউৱাছলি দৌৰিয়ে আছে কাৰণ লুট আৰু লুট আমাক সকলোকে পাবজিত অকল লুট লাগে কিমান যে লুটিব হয়তো পাবজি সকলো প্লেয়াৰক যদি এনেদৰে গভৰ্ণমেণ্টে এৰি দিলেহেঁতেন তেওঁলোক বহুত ভাল ডকাইত হৈ গ'লহেঁতেন কাৰণ তেওঁলোক লুটাত এক্সপাৰ্ট হৈ আছে ভাই লোক আৰু কিমান লুটিবা অকণ মাৰপিটো কৰিবা টিম 22ক মাৰিব গৈ আছে বীৰাপ্পনৰ ওপৰেদি কোনোবা গৈ আছে বীৰাপ্পন দলঙৰ তলত এতিয়াও ৰখি আছে মই কৈছিলোঁৱেই আজি M4 এটালৈ বীৰাপ্পন এতিয়াও বহি আছে দলঙৰ তলতে যোনে যেনেকৈ কৰিব মন গৈছে কৰি যাওক কোনোবা মৰি যাওক কিন্তু তেওঁৰ কোনো ফৰক নপৰে কোনো তেওঁৰ গাত একো গা নিহিলে তেওঁ তাৰ তলতেই থাকিব তেওঁ টিম 19ৰ দুজনক খোৱালে টিম 19 আৰু টিম 11 টিম 19 and 11 টিম 19 and টিম 11 টিম 11ক মই বিচাৰি পোৱা নাই টিম 19 হয়তো শেষ কৰি পেলালে টিম 11ক খতম কৰি দিলে মই 11ক বিচাৰিয়ে নাপালোঁগৈ গৈ যাওঁ মানে মাৰিয়েই পেলালে তিনিটা কিল কৰি বহি আছে আমি একবাৰ আকৌ আমাৰ নীল নিঞ্জা যিহেতু অৰ্গেনাইজাৰ হয় তেওঁক এবাৰ আকৌ চাই লওঁ আমি শুনটো তুমি বেছত বহি থাকিব নালাগে তুমি এনিমি আহি আছে তাৰ বাবে সাজু হোৱা আমি চাওঁ আৰু এজন সুদক্ষ প্লেয়াৰ আৰকে ধুম তেওঁ সদায় মাৰাৰ পিছত এটা গান গায় ধুম মচালে ধুম তো তেওঁৰ নামে আৰকে ধুম ৰাখি লৈছে তেওঁ কাব্যজ্যোতিক এবাৰ চাওঁ কাব্যজ্যোতি সকলো বহি আছে এটা ঘৰৰ ভিতৰত এমটি থাণ্ডাৰ তেওঁ বহি আছে ক'ত মই সেইটোৱে ধৰিব পৰা নাই তেওঁ মিলিটাৰী বেছৰ এইটো কোনটো ঠাইত বহি আছে তেওঁলোক আমি এবাৰ ওপৰৰ পৰা চাওঁ ক'ত বহি আছে তেওঁলোক মিলিটাৰী বেছত মাই গড হয়তো মই এইটোত কোনোদিন বহি থকা নাই ওপৰত গৈ তেওঁলোকে সুন্দৰভাৱে বহি আছে হয়তো লুকাই আছে বুলি ক'ব পাৰি টিম 20 লাগিব গৈছে টিম 20 লাগিব গৈছে টিম
টিম 3 টিম 3 টিম 3 হয়তো খতম কৰিলে টিম 3 টিম 20 লাগিব গৈছে টিম 20 20 20 20 20 20 20 গিলি চিলি পিনি তেওঁলোক গৈ আছে 20 আৰু 5 ৰ মাজত লাগিব গৈ আছে টিম 20 আৰু 5 কোচিং কিট টিম 20 আৰু 5 আৰু হিৰক লগত আছে টিম 5 দুজনেই প্লেয়াৰ তেওঁলোকৰ হয়তো যিমান পাৰে চেষ্টা কৰিছে তেওঁলোক আজি মোক 22 নম্বৰ টিমক দেখাবলৈ অতিকৈ কৈছিল কিন্তু 22 নম্বৰ টিমক মই বিৰাপনকহে বিচাৰি পাইছোঁ 22 হয়তো 23 নম্বৰ টিম আছিলে মই পাহৰি গৈছোঁ তেওঁলোকৰ টিম নম্বৰ হয়তো সোমাব নোৱাৰিলে তেওঁলোক 5 নম্বৰ হুই দিলে যিহেতু 20 নম্বৰ ওচৰত আছে দিলে গ্ৰেনেড দিলে নক কৰি টিম 20 কৰিছে পুছ ভাইপাৰ মুনক এবাৰ চাওঁ ভাইপাৰ মুন আহিছে পুছ কৰি তেওঁলোকে হয়তো গম পোৱা নাই তাত দুজন আছে বুলি তেওঁলোকে গৈছে পুছ কৰিবলৈ গৈছে উঠি পুছ কৰিবলৈ হিৰক টিম 5 ৰ অৱস্থাটো আমি একবাৰ চাই লওঁ কি হৈ আছে এজন নক আৰু এজন পলাই আছে হয়তো একেলগে কেইবাখন ফাইট হ'লে মই দুখন দেখাব নোৱাৰিব পাৰোঁ টিম নম্বৰ 10 লাগি আছে টিম নম্বৰ 10 লাগি আছে ইয়াত টিম নম্বৰ 10 ৰ সংঘৰ্ষ টিম নম্বৰ 10 হয়তো খতম টিম নম্বৰ 10ক দেখাব নাপালোঁ মই শেষ হৈ গ'ল হয়তো ব্লাষ্টৰ পৰি ব্লাষ্ট কৰিছে তেওঁলোকে তেওঁ অকলে জীয়াই থাকিব বিচাৰিছে কিন্তু থাকিব পৰা নাই আমি চাওঁ একবাৰ এজনক কেনেদৰে মাৰে খতম আমি নেক্সট যাম টিম 18 ৰ ওচৰত একবাৰ যাম আমি হোৱাইট লাগি আছে তেওঁলোকে লাগি আছে হোৱাইটে লাগি আছে গুলি চলাই আছে এজন নক টিম 6 ৰ লগত লাগি আছে টিম হোৱাইটে টিম 6 হয়তো আমাৰ লাইভ ষ্ট্ৰীমো চাই থাকে সেইটোৰ মোৰ ৰিকুৱেষ্টো আহি থাকে কিন্তু সকলোকে দেখাব লাগিব যিহেতু এখন ফাইটো মই দেখাই আছোঁ আপোনালোকক টিম নম্বৰ 6ক এবাৰ দেখাই দিওঁ বাউন্সি এটা দুজনেই আছে 2 ভাৰ্চেছ 4 দেখা যাওক কেনেদৰে মাৰে কেইটামান গ্ৰেনেডৰ কাম অকল হয়তো 18 পুছ মাৰিছে টিম নম্বৰ 12 আৰু 9 লাগিব গৈ আছে ইফালে টিম নম্বৰ 12 মাৰিছে টিম নম্বৰ 12 মাৰিছে শেষ 9 আৰু 8 আছেগৈ টিম নম্বৰ 9 8 আছে টিম নম্বৰ 9 আৰু 8 আছে যিহেতু এবাৰ 8ক চাই লওঁ আমি এইটো ৰিভাইভ অসম সেনা হেক্সা অসম স্পাই তেওঁলোক সুদক্ষ প্লেয়াৰ আমি জানো তেওঁলোকৰ ওচৰত কোনো নাই তেওঁলোকে খতম কৰিছে অলৰেডি টিম 18 কাম অন মেন জলদি খতম কৰা মাৰিবলৈকে ভয় কৰিব নালাগে এজন আছে মাৰা তোমালোকে মাৰা আমি বিচাৰিছোঁ তোমালোকে মৰাটো সোনকালে সুন্দৰ অতি সুন্দৰ খতম টিম 6 শেষ হয়তো বমটো লাষ্টত ফুটিলে বাবে নক হৈ গ'ল টিম 9 আৰু 8 লাগিব আছে টিম 9 আৰু 8 আমি লাষ্টত বম্পছক দেখাম যিহেতু তেওঁলোকে খাপ পিটি বহি আছে এতিয়াও টিম 9 আৰু 8ৰ মাজত সংঘৰ্ষ হ'বলৈ গৈ আছে টিম 1 2 18 20 ছেফ হৈ আছে এতিয়াও টিম 7 ছেফ হৈ আছে এতিয়াও টিম 20 পানী দি আহি আছে টিম 8 আৰু 9 লাগিব গৈ আছে তেওঁলোক পানী লৈ গৈ আছে 9 গম নাপায় তেওঁলোক পানী লৈ বেচলৈ গৈ আছে বুলি
টিম 8-9 টিম 20 আৰু 4 AM এফালৰ পৰা আহি আছে আমি টিম নম্বৰ 3 চাওঁ 4 AM টিম AM আহি আছে গাড়ীত 1 নম্বৰ দেখাব কৈছে যিহেতু আমাক এজনে আমি 1 নম্বৰ দেখাইছো টিম নম্বৰ 1 অসম নিনজা what the fuck ৰাহুল লিটলছ এছকেএছ তো তেওঁলোক আহি আছে গাড়ী লৈ তেওঁলোকক বৰ্তমান দেখাবলগীয়া একো হোৱা নাই টিম নম্বৰ 20 ওচৰত সংঘৰ্ষ হ'বলৈ গৈ আছে টিম নম্বৰ 20 যিহেতু পানীত আহি আছিলে টিম নম্বৰ 20 কমন টিম নম্বৰ 20 ড্ৰপ পৰিছে ওচৰত টিম নম্বৰ 8 আৰু 3 টিম নম্বৰ 8-3 লাগিব গৈ আছে ব্ৰিজৰ ওচৰত টিম নম্বৰ 8 লাগিব গৈ আছে টিম নম্বৰ 8 অসম স্পাই লাগিব গৈ আছে ওচৰা ওচৰিকে নাই দূৰত আছে এতিয়াও টিম নম্বৰ 9 টিম নম্বৰ 9 আৰু 3 দাসিয়া ভাৰ্চেছ দাসিয়া খতম টিম নম্বৰ 3 উৰাই দিলে সুন্দৰভাৱে দাসিয়া সৈতে টিম নম্বৰ আপাচে 119 যিহেতু উইনাৰ আছিলে তেওঁলোকক উৰাই দিলে নেট ফিউৰি 19 আহি আছে এইফালৰ পৰা 820 আৰু 1 টিম নম্বৰ 1 তেওঁলোক ৰখি আছে যে মানুহ আহিব আৰু আমি মাৰিম আমি ড্ৰোনখনে চাই লওঁ এবাৰ ওচৰত কিমান পাইছে টিম নম্বৰ 20 এফালে আহি আছে লেফ্টত টিম নম্বৰ 20 আহি আছে ওচৰত টিম নম্বৰ 20 আছে ওচৰত তেওঁ গম পোৱা নাই হয়তো এতিয়াও টিম নম্বৰ 20 ওচৰত গম পোৱা নাই হয়তো মাৰিছে অম লৈ মাৰি আছে এজনে অসম নিনজা 4টা কিল তেওঁলোকে গম পালে হয়তো টিম 20 এফালৰ পৰা আহিছে বুলি তেওঁলোকে স্নাইপ কৰি আছে তাৰপৰা আমি টিম নম্বৰ 1-8 যিহেতু আহি আছে বেকৰ পৰা 8ক এবাৰ চাই লওঁ টিম নম্বৰ 8 এবাৰ চাই লওঁ টিম নম্বৰ 8 আহি আছে হাতুৰি আহি আছে তেওঁলোক হাতুৰি উঠি আহিলে টিম নম্বৰ 3-4 AM তেওঁলোকে কি কৰিছে গাড়ী লৈ জোনৰ বাহিৰত গাড়ী লৈ ঘূৰি ফুৰিছে তেওঁলোক এতিয়াও অহাৰ চেষ্টা তেওঁলোকৰ জোনৰ ভিতৰত টিম নম্বৰ 22 বীৰাপন এতিয়াও দলঙৰ তলত হয়তো হয় তেওঁ অকলেই পানী ইপাৰৰ পৰা ইপাৰ কৰি আছে টিম নম্বৰ 2 এবাৰ চাই লওঁ আমি আমাৰ দ্য মফছ আহি আছে লাগিবলৈ হয়তো টিম নম্বৰ 15 লগত দেখা যাওক নীল নিনজাই কেইজনক মাৰিব পাৰে আৰকে ধুমে কেইজনক মাৰে ঠাণ্ডাৰে কেইজনক মাৰে আৰু কাব্যজ্যোতিয়ে কেইজনক মাৰে আমি চাবলৈ গৈ আছোঁ এখন ভাল খেল টিম নম্বৰ 15 টুৰ মাজত টিম নম্বৰ 15 ওচৰতে বহুত কেইজন আছে আমি ড্ৰোনখন দাঙি চাই লওঁ টিম নম্বৰ 15 তলত ওপৰত টিম নম্বৰ 2 আৰু ওচৰত কোন আছে আমি চাওঁ এবাৰ টিম নম্বৰ 15 আছে 15 বেকৰ পৰা পোজ দিছে কিন্তু গম পোৱা নাই হয়তো আমি এবাৰ টিম নম্বৰ 8ক চাই লওঁ 8ক অসম স্পাই তেওঁলোকে কি কৰিছে ভাইপাৰ আকাশ টিম নম্বৰ 20ক মাৰিছে কিন্তু ডিপি লৈ টিকাব পৰা নাই নক কৰিলে অসম স্পাই নক কৰিছে 20 হয়তো এজনক নক কৰিলে হয় ফ্ৰণ্টতো এনিমি বেকতো এনিমি টিম নম্বৰ 8 মাৰিছে তেওঁ খোৱালে ভাই পাৰে অসম নেষ্টি সকলো অসম নেষ্টি খতম টিম নম্বৰ 8 সুন্দৰভাৱে পুজি আছে টিম নম্বৰ 19 টিম নম্বৰ 20 মই এংগলে দাঙি দিওঁ হয়তো ইয়াত কেইবাজনো আহি আছে ইয়াত বৰ ডাঙৰ ৰাস্তা হ'ব গৈ আছে বহুত ডাঙৰ চবফালে এনিমি
টিম 20 ভাইপাৰ হিৰোক এজনক খাইছে এজনে ভাইপাৰ হিৰোকক খাইছে টিম নম্বৰ 7 18 3 সকলো ইয়াতে উপস্থিত আছে যেহেতু আমি সেইভাবে ইয়াত চাই আছো টিম নম্বৰ 8 নম্বৰ এতিয়াও মাৰাৰ চেষ্টা কৰি আছে অকলে কিন্তু মাৰিলে টিম 20 এ বঢ়িয়া অসম হেক্সা টিম 20 আল্টিমেট টিম 20 দৌৰিছে টিম 3 ৰখি আছে আগত টিম 3 7 15 একেলগে ৰাছ হৈছে ভাইপাৰ হিৰক খতম টিম নম্বৰ 3 চেতান নক আজি চেতানে 8টা মাৰিবলৈ সক্ষম মোৰ লগৰ যাক আমি সাৰাংগ বুলি জানো তেওঁ আজি 8টা মাৰিবলৈ সক্ষম হৈছে টিম নম্বৰ 3 নুবে এতিয়াও মাৰি আছে আজি টিম নম্বৰ 3 এক বেলেগ খেল দেখিব পোৱা গৈছে চেতানৰ দ্বাৰা চেতানক আকৌ মাৰিছে চেতানক খাই পেলালে এবাৰ 8টা মাৰিছে যিহেতু তেওঁ টিম 20 এলিমিনেট হৈছে অলৰেডি দেখাবলৈ সুন্দৰ টিম 15 চাওকিনে পুশ কৰি আছে তেওঁলোকক The entry of the mobs. Come on guys, come on. মই অকমান সাপোর্ট দিছো যে তেওঁলোকে ৰাছ কৰি দিলে ফাইনালি ৰাছ নীলে আজি এটা কিল কৰি বহুত ফুৰ্তি হৈছে কাইবনক এমডি থান্ডাৰ গোল হয়তো খতম দ্য মবস তাৎক্ষণিকভাৱে আহিলে গাড়ী এখন ল'লে আৰু মৰি গ'ল দেখি বৰ সুখ পালোঁ মই কান্দিম নে হাঁহিম তোমালোকৰ খেল চাই তোমালোকক কোনে কৈছিলে ইয়ালৈ আহিবলৈ তোমালোকক কোনে কৈছিলে এনেকৈ মৰিবলৈ কি কৰিম আই এওঁলোকক একাষৰীয়া কৰি দিলে আপোনালোকে কি হ'ব এতিয়া হয়তো আজি খেলখনত টিম নম্বৰ 15 ফৰ স্পাৰ্টান যে গৈ আছে উইনিং হ'বলৈ আমি চাওঁ আৰু মাত্ৰ 3টা টিম আছে ড্ৰোনটো এবাৰ উঠাই আমি চাওঁ এতিয়া লাষ্টৰ জনত মবছে সুন্দৰ খেলি লাষ্টত আই একাষৰীয়া কৰি পেলালে তেওঁলোকে গাড়ীখন লৈ আহি সোমাই দিলে মাজত মই বুজি নাপালোঁ কিহৰ কাৰণে সেইটো হয়তো প্লেনটো মিষ্টাৰ নীল নিঞ্জাৰ আছিলে যাক আমি নীল বৰা বুলি গম পাওঁ যোনে এখন নিঞ্জা বাইকৰ বেকৰ চিটত বহি আগত গাৰ্লফ্ৰেণ্ডক বহাই ঘূৰি ফুৰে কাৰণ তেওঁ নচলায় গাৰ্লফ্ৰেণ্ডে চলায় তেওঁৰ বাইকখন টিম নম্বৰ 1 19 or 15 টিম নম্বৰ 1 19 or 15 টিম নম্বৰ 1 মাৰি আছে ৰাহুলে হয়তো স্নাইপ কৰি আছে অম লৈ পৰিলে হয়তো 15 কম পালে তাত আছে বুলি সম্পূৰ্ণভাৱে উৰাই দিলে Come on, four Spartans. Come on, boys. Come on. খেল ভাল খেলিছে আপোনালোকে তো ছাপোৰ্টো কৰিছোঁ তো ইয়াত থকা সকলোৱে সুদক্ষভাৱে খেলিছে টিম 19 গাড়ী লৈ ঘূৰিবলৈ তেওঁলোকে এক নতুন খেল দেখাব গৈ আছে আমাক আপোনালোকৰ ভুল টিম 19 ভুল হৈছে এক বিশেষ বুদ্ধি ঘটালে তেওঁ গাড়ীখন উৰাই দিলে গাড়ীখন উৰাই পেলাই নিজে ৰখি আছে মাৰিবলৈ দুইফালৰ পৰা কভাৰ ল'লে পাথৰৰ গাড়ী এক সুন্দৰ খেল টিম নম্বৰ 19 পৰা টিম নম্বৰ 15 সুন্দৰভাৱে খতম টিম নম্বৰ 1 আৰু টিম নম্বৰ 15 মাজত আমি আজি উইনাৰ পাবলৈ গৈ আছোঁ হয়তো আমি উইনাৰ পালোঁ ফৰ স্পাৰ্টানছ আজি উইনাৰ ডে 5 উইনাৰ ফৰ স্পাৰ্টানছ তো ইয়াত ক'বলগীয়া একো নাই যিহেতু তেওঁলোকে অতি সুন্দৰভাৱে খেলিলে আৰু চেলিব্ৰেট কৰি আছে
থেংক ইউ গাইজ উই উইল চি ইউ চুন আপোনালোকক কাইলৈ আকৌ দেখা পাম আৰু কোনোবাই যদি খেলিবলৈ ইচ্ছা কৰে তাত কমেণ্ট ছেকশ্যনত জনাব মোক আৰু আপোনালোকে ফ'ল' কৰিব ইউটিউবত আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ